সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে। পুনৰবাৰ স্বাগতম জনাইছোঁ নতুনকৈ ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভালকৈ চাব। আৰু এতিয়া মই মানে যাব ওলাইছোঁ এঠাইত, আমাৰ ঘৰৰে আৰু আমাৰ মানে ভতিজা ছোৱালী এজনী মানে ডাঙৰ হৈছে আৰু তুলনি বিয়া। তাই মানে আজি মানে মেহেন্দি লগাব, সেইকাৰণে তাত যাব ওলাইছোঁ সিহঁতৰ তাত। আৰু ইয়াৰ অলপ তেনেহ'লে মাতো তাইও লগাব, সেইকাৰণে এতিয়া ওলাইছোঁ। অলপ তেনেহ'লে গৈ থাকোঁ। আৰু ইপিনে আহি পালোঁ আৰু মাটোক ধুনীয়াকৈ লগাই দি আছে বায়েকে। আৰু কইনাজনীক দেখুওৱা নাই বাৰু আজি, একেবাৰে ৰিচিপশ্যনৰ দিনা দেখুৱাই দিম। নিজে নামাৰিবা। মাটোৱে বিয়া খাব যাব ওলাইছে। তুলনি বিয়া, সৰু বিয়া। ব'লা খাবা খাবা। আৰু মই এতিয়া যাম তুলনি। আৰু ইপিনে আলহী আহি পাইছে। আৰু এয়া চাওকচোন টিকলি দুজনীক ইমান মৰম লাগে। আমাৰ মাটোৱে পূৰা ল'বৰ কাৰণে ৰেডি হৈ আছে। আৰু অহাৰ কাৰণে বহুতেই ভাল লাগিল। বিয়াতে আহিছে বাৰু ইহঁতে, আৰু বহুতেই ভাল লাগিল। এতিয়া মই যাব ওলাইছোঁ, ওলাই লৈছোঁ পুৰণা কাপোৰ। আৰু এয়া মই ওলাই লৈছোঁ। আজি বলক কইনাক দেখুৱাই দিম। আৰু তাত কথা ক'ব নোৱাৰিম, গান চান বাজি আছেতো, দেখুৱাই দিম আৰু। কইনাক ভাত খুৱাই আছোঁ। বেচেৰি ভোক লাগি আছে ন, মুখখন মেলি দিবা ডাঙৰকৈ। কাপোৰ খুলিব নালাগে তাতে এতিয়া ন, কাপোৰ খুলিব নালাগে। এতিয়া মানে বাল লগাইব, তাই কৰিব বাবু লৈ আছে। মাতো আমাৰ কইনাজনী ভোক লাগিছে বেচেৰি, খুৱাই দি আছোঁ ভাত। কইনা হয় কেনে লাগিল আজি? ভাল লাগিল ন। আমাৰ মাতো আমাৰ ডাঙৰ ছোৱালী, ডাঙৰ বাইদেউৰ মানে ডাঙৰ জাজনীৰ ছোৱালী চাই ফেলে। কইনাৰ দেউতাক পুৰা মানে ব্যস্ত হৈ আছে কামত। এইজনী কইনাৰ বায়ে পুৰা মানে, আৰু এইপিনে কইনা বহুত বাহাদুৰি আছে মানে, পুৰা লেভেল মাৰি আছে কালিৰ পৰা। এইজনী মাকতো ততে নাই পুৰা।